নমস্কাৰ আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ মোদী চৰকাৰৰ পুনৰ ডিজিটেল ষ্ট্ৰাইক নিষিদ্ধ কৰিলে 43টাকৈ এপ আছে স্নেক ভিডিঅ মোদী চৰকাৰে আৰু এটা ডিজিটেল ষ্ট্ৰাইক কৰিলে ভাৰতৰ প্ৰতিৰক্ষা সুৰক্ষা সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকিৰ প্ৰসংগতে মোদী চৰকাৰে পুনৰ 43টা মোবাইল এপ নিষিদ্ধ কৰিলে ইয়াৰ ভিতৰত আছে আলিবাবা ৱৰ্কবেঞ্চ আলিপে কেচিয়াৰ ডেলিভাৰী এপ লালমুভ ইণ্ডিয়া স্নেক ভিডিঅ'ৰ দৰে এপ নিষিদ্ধ কৰা এপবোৰৰ ভিতৰত কিছুমান পুৰণি এপ আছে কিন্তু বেছিভাগ এপ সমৰ্থনসূচক এপ আলিবাবাৰ কিছুমান এপ পূৰ্বতে নিষিদ্ধ কৰা হৈছিল কিন্তু এইবাৰ আলিবাবাৰ কিছুমান সমৰ্থনসূচক এপ নিষিদ্ধ কৰা হৈছে ইয়াৰ ভিতৰত আছে এলি ছাপ্লায়াৰ্ছ এলি এক্সপ্ৰেছ আৰু এলিপে কেচিয়াৰৰ দৰে এপ এই এপৰ বেছিভাগ এপ কম জনপ্ৰিয় আৰু গুগলেও এনে এপ নিজৰ প্লেটফৰ্মৰ পৰা আঁতৰ কৰে এইবোৰৰ বেছিভাগ এপ এতিয়াও ষ্টৰত দৃশ্যমান হৈ আছে কিছুমান আলিবাবা গ্ৰুপৰ কিছুমান মুখ্য এপ চমু ভিডিঅ' শ্বেয়াৰিং এপ স্নেক ভিডিঅ' বিজনেছ কাৰ্ড ৰিডাৰ এপ কেম কাৰ্ড ট্ৰাক আৰু ড্ৰাইভাৰ এগ্ৰিগেটৰ লালমুভ আদি হৈছে এনে এপ যাক নিষিদ্ধ কৰা হৈছে উল্লেখ্য যে ইয়াৰ আগতে 29 জুন 2020ত ভাৰত চৰকাৰে 2 ছেপ্টেম্বৰ 2020ত তথ্য প্ৰযুক্তি আইনৰ ধাৰা 69 এৰ অধীনত 59টাকৈ মোবাইল আৰু 118টাৰো অধিক এপ নিষিদ্ধ কৰিছিল তৰুণ গগৈৰ সৈতে কাম কৰাৰ সুযোগ পোৱাটো মোৰ সৌভাগ্য হিমন্ত বিশ্ব শৰ্মা এনে এজন ব্যক্তিৰ সৈতে এসময়ত কাম কৰাৰ সুযোগ পাই মই নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰোঁ তৰুণ গগৈৰ বিয়োগৰ পাছতে এনেদৰে সুখ ব্যক্ত কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়া যোগে শৰ্মাই গগৈৰ সন্দৰ্ভত আৰু লিখিছে এগৰাকী অনন্য ভৱিষ্যদৰ্শী তথা প্ৰবল ইচ্ছাশক্তিৰ অধিকাৰী শ্ৰীযুত তৰুণ গগৈ স্বৰূপাৰ্থতে আছিল জনতাৰ আপোন নেতা কৰ্মতে অগ্ৰাধিকাৰ প্ৰদান কৰি দুৰন্ত গতিত আগুৱাই যোৱাত বিশ্বাসী গগৈ ডাঙৰীয়াই সকলো শ্ৰেণীৰ লোকৰ পৰা সমৰ্থন লাভ কৰিছিল প্ৰয়াত গগৈৰ কাৰ্যদক্ষতাৰ শলাগ লৈ হিমন্ত বিশ্ব শৰ্মাই লগতে লিখিছে গগৈদেৱে অসমক এক অন্ধকাৰ যুগৰ পৰা উলিয়াই আনি 15 বছৰীয়া নেতৃত্বকালত ৰাজ্যখনত উন্নয়নৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছিল শ্ৰীযুত তৰুণ গগৈৰ বিয়োগ এক অপূৰণীয় ক্ষতি গগৈৰ বিয়োগত ৰাজ্যৰ ৰাজনীতি কিদৰে উকা হৈ গ'ল সেই কথা উল্লেখ কৰি শৰ্মাই লিখিছে তেওঁৰ অৱৰ্তমানে অসমৰ ৰাজনীতিত এনে এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিলে যি স্থান পূৰণ কৰাটো ইমান সহজ নহ'ব প্ৰয়াত গগৈদেৱৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক অসমৰ প্ৰথম মানুহ যি মোক দম দিলেও মোৰ ভাল লাগে আৱেগিক হৈ এইদৰে ক'লে জুবিন গাৰ্গে মাজে মাজে মোক দম দিয়ে তেওঁৰ দমটো আকৌ ভাল লাগে অসমত প্ৰথম মানুহ তেওঁই চাগে যিয়ে দম দিলেও ভাল লাগে সোমবাৰে GMCHত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে কটোৱা দিনবোৰৰ কথা সুঁৱৰি এইদৰে আৱেগিক মন্তব্য কৰিলে কণ্ঠশিল্পী জুবিন গাৰ্গে শিল্পীগৰাকীয়ে লগতে কয় মই তেওঁক সদায় ছাৰ বুলিয়ে মাতিছিলোঁ মোৰ কিবা বিতৰ্ক হ'লে ছাৰে মোক ফোন কৰি ঘৰলৈ মাতি পঠিয়াইছিল আৰু সকলোবোৰ ভালকৈ বাপেকে পুতেকক বুজোৱাৰ দৰে বুজায় ইয়াৰ উপৰি স্মৃতিৰ মন্থন কৰি জুবিনে কয় এবাৰ যোৰহাটৰ আৱৰ্ত ভৱনত তেওঁক লগ পাইছিলোঁ তাতেই নিশা 2 ঘণ্টামান আমি বহু কথা আলোচনা কৰিছিলোঁ কিন্তু তেওঁৰ সৈতে কেতিয়াও মই ৰাজনৈতিক কথা পতা নাছিলোঁ সদায় সংস্কৃতি গান চিনেমা আদিৰ কথা পাতিছিলোঁ তেখেতক বেয়া পোৱা মানুহ কোনো নাই এটা সুন্দৰ জীৱন তেওঁ পাইছে সেইবাবে আমাৰ স্মৃতিত আমাৰ মনত তেওঁ সদায় জীয়াই থাকিব শেষত সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যক কণ্ঠশিল্পী জুবিন গাৰ্গে আহ্বান জনাই কয় সকলোকে অনুৰোধ জনাইছোঁ যে ৰাইজে তেওঁক সদায় পূৰ্বৰ দৰে মৰম দি থাকে যেন ঘণ্টাত 56,000 কিলোমিটাৰ গতিবেগেৰে পৃথিৱী অভিমুখে আহি আছে এটি গ্ৰহাণু জনালে নাচাই দুৰন্ত গতিৰে পৃথিৱী অভিমুখে ধাৱমান হৈ আছে এটি বিশাল আকৃতিৰ গ্ৰহাণুটোৱে অহা দেওবাৰ অৰ্থাৎ 29 নৱেম্বৰৰ দিনা পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰকাশ কৰা তথ্য অনুসৰি গ্ৰহাণুটোৱে ঘণ্টাত 56,000 কিলোমিটাৰ গতিবেগেৰে পৃথিৱীৰ দিশে আহি আছে পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ যাবলগীয়া গ্ৰহাণুটোৰ নাম হৈছে 1532012000 WO107 গ্ৰহাণুটো ডুবাইত থকা বিশ্বৰ উচ্চতম অট্টালিকা বুৰ্জ খালিফাৰ সমান আকৃতিৰ বুলি ধাৰণা কৰা হৈছে নাছাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা তথ্য অনুসৰি গ্ৰহাণুটোৱে পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা তেনেই ক্ষীণ পৃথিৱীৰ পৰা 4,05,775 কিলোমিটাৰ নিলগেৰে গ্ৰহাণুটো পাৰ হৈ যাব বুলি নাছাই প্ৰকাশ কৰিছে অহা দেওবাৰে ভাৰতীয় সময় অনুসৰি নিশা 1:08 গ্ৰহাণুটোৱে পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব
2000 চনৰ 29 নৱেম্বৰৰ দিনা নিউ মেক্সিকোৰ এডাল বিজ্ঞানীয়ে এই বৃহদাকাৰ গ্ৰহাণুটো আৱিষ্কাৰ কৰিছিল। আকাৰত বিশাল হোৱাৰ বাবেই বিজ্ঞানীসকলে গ্ৰহাণুটোৰ ওপৰত চকু ৰাখি আহিছে। উল্লেখ্য যে গ্ৰহাণুৰ খুন্দতে বিশ্বত এতিয়ালৈকে বহু পৰিৱৰ্তন সাধিত হৈছে। একাংশ বিজ্ঞানীৰ মতে গ্ৰহাণুৰ খুন্দাতে পৃথিৱীৰ পৰা এটা সময়ত হেৰাই গৈছিল বিশাল দেহৰ ডাইনোছৰবোৰ।